নমস্কাৰ বন্ধুসকল, দা আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। এটা বহুতে ভাল খবৰ বা গুড নিউজ। আছাম পুলিচৰ ৰিভিউৰ কাৰণে আকৌ পদ মুকলি হৈছে। টোটেল পষ্ট হৈছে 2134টা আৰু এই পদখিনিৰ বাবে আপোনালোকে 10 তাৰিখ 12 মাৰ্চ 2021 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব, ক'ত কেনেকৈ কৰিব আৰু অফিচিয়েলি এডভাৰটাইজটো ক'ত পাব, সকলো চাবলৈ আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকক। এইখন হৈছে অফিচিয়েলি ৱেবছাইট। এইখন হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে সকলো ডিষ্ট্ৰিক্টৰ পোষ্ট আছে। ইয়াতে দেখিবলৈ পাইছে যে বাক্সা আছে টোটেল পোষ্ট 17, বজালী আছে 5টা, বৰপেটা আছে 31, বিশ্বনাথ আছে 15টা, বঙাইগাঁও আছে 13টা, কাছাৰ আছে 32টা। এনেকৈ সব ডিষ্ট্ৰিক্টতে পোষ্ট দিয়া আছে। ইয়াতে টোটেল 34টা, ৱেষ্ট কাৰ্বি আংলং আছে 11টা টোটেল আপোনালোকে দেখিবলৈ পাইছে। আৰু এডভাৰটাইজৰ যিটো এইটো কপিটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এইখিনি যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে আপোনালোকে ইয়াৰে যিটো লাষ্ট ডেট অনলাইন এইটো 9 তাৰিখ 1 মাৰ্চ 2022 চেছ পাব। তাৰপিছত আপোনালোকে ইয়াৰে 705টা আছে ইউবিত আৰু 1429টা আছে এবিত আপোনালোকে চাবলৈ যায়। তাৰপিছত যদি আপোনালোকে চায় ইয়াৰ বিষয় এইটো ক'লোৱে যে ইউবিত দিয়া আছে 705টা আৰু এবিত দিয়া আছে 1429 টকা। আপোনালোকে চেলাৰী পাব 14,000 পৰা 49,000, উইথ গ্ৰেড পে পাব 5,600 পৰা। তাৰপিছত পৰৱৰ্তী যদি চাই আপোনালোকে ইয়াৰ পৰা যথেষ্ট মানে আপোনালোকৰ যিটো বয়স দিয়া আছে 18 পৰা 25 বছৰ লাষ্ট জুলাই 21 আৰু ইয়াতে ডেট অফ বাৰ্থ দিছে। ডেট অফ বাৰ্থটো হৈছে 1/7/3 পৰা 1/7/96। তাৰপাছত SC ST 5 ইয়াৰ ৰিলিজ কি পাব। তাৰপাছত OBCৰ বাবে 3 ইয়াৰ, তাৰপিছত OBC MOCৰ বাবে 3 ইয়াৰ আপোনালোকে পাব। তাৰপাছত ৰিলেক্স পাব। তাৰপিছত দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। আপোনালোকৰ যিটো ইউবি হ'ব এইটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰী HS পাছ কৰিব লাগিব আৰু এবি যিটো আছে এইটো HLC ক্লাছ 10 পাছ কৰিব লাগিব। এইখিনি আছিল। তাৰপিছত আপোনালোকে যদি আৰু ইয়াৰ পিছত চাবলৈ যায় আপোনালোকে অফিচিয়েলি যিহেতু কি এডভাৰটাইজটো এইটো ডেছক্ৰিপশ্যনৰ লিংক থাকিব, তাৰ পৰা দিব আৰু এপ্লাই লিংক ষ্টাৰ্ট হ'ব 10/12 আপোনালোকৰ 10 তাৰিখ 12 মাৰ্চৰ পৰা এইটো এপ্লাই ষ্টাৰ্ট হ'ব। গতিকে আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা। ধন্যবাদ।